নমস্কাৰ, মই আধাৰ আৰু মই ফালা কৰি নিশ্চয় সৈতে আপোনালোকক স্বাগতম জনালোঁ। এই বিষয়ে ব্ৰেকিং নিউজ। আৰু উত্তৰ অঞ্চলত বৰষুণ দিয়াৰ ফলত আমাৰ এইফালে বহুতো পানী বৈ আহিছে। পানী বৈয়াৰ ফলত মানুহৰ ঘৰত চোতালত পানী উঠিছে আৰু পানী উঠাৰ ফলত মানুহবোৰ ঘৰত থাকিব পৰা নাই। মানুহৰ বহুতো অসুবিধাৰ সৃষ্টি হৈছে আৰু মানুহবোৰ তলত আহিছে, ৰাস্তাত আহিছে, এনেকুৱা মানুহবোৰ থাকিবলৈ ধৰিছে। আৰু এতিয়া মই পানী যাব নতুনকৈ পানী বহুত গৈছে। কালি আৰু পানী বাগৰিব পাৰে, আমাৰ সৰ্বদূত যাব পাৰে আৰু মোৰ এইখিনিতে হয়। আচ্ছা ৰিপৰ্টাৰ, এইখিনিতে আপোনালোকক কওকচোন বাৰু, এই গাঁৱৰ গৰু ছাগলীবোৰ মানুহবোৰ কেনেকুৱা অৱস্থা হৈ আছে তেওঁলোকৰ এই মুহূৰ্তত? মানুহবোৰ ক'তো যাব পৰা নাই, বহুতে শাস্তি হৈছে, তেওঁলোকৰ খাব বস্তু দোকানৰ পৰা কিনিব পৰা নাই। এইবোৰে সমস্যা হৈছে তেওঁলোকৰ। হয়, তেওঁলোকে কোনো অহা নাই নেকি সা সুবিধাৰ কাৰণে? তেওঁলোকে অহা নাই। হিমন্ত বিশ্ব শৰ্মাক আহিবৰ কাৰণে অনুৰোধ জনালোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা আহিলে আমাৰ এই ভাল হ'ব। তেওঁক আপুনি কি ক'ব? হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী হয়, তেখেতক আপুনি কি ক'ব বিচাৰিছে এই নিউজৰ যোগেদি? ফালা কৰি নিউজৰ যোগেদি আপুনি কি ক'ব বিচাৰিছে? এই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাৰ গাঁৱলৈ অহাৰ ফলত আহিব লাগে আৰু আহি পেলাই আমাক বহুতো সা সুবিধা বস্তু দিব লাগে আৰু খোৱা বস্তু দিব লাগে। আৰু সেইবিলাক দিয়াৰ ফলত আমাৰ বহুতো ভাল হ'ব। মোৰ হয়, ঠিকে আছে, ধন্যবাদ।